নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ভিডিঅ'টো শাওণ মাহৰ বলবমৰ সময়তে কৰা হৈছিল, কিন্তু ব্যস্ততাৰ মাজত এই ভিডিঅ'টো আপলোড কৰা হোৱা নাই। চ' আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল, আৰু ভিডিঅ'টোত বহুত মজা হৈছে। চ' আপোনালোকে উপভোগ কৰক। বন্ধুসকল, আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি আমি নগাঁও মৃত্যুঞ্জয় মন্দিৰ যাম, মহা মৃত্যুঞ্জয় মন্দিৰ যাম। চ' ফাৰ্ষ্ট টাইম আমি মাটিয়ালৈ যাব লাগিব, এনেকৈ গৌতমদাৰ পিলপিলিলৈ। চ' গৌতমদা বলক। ত' আমি এনেকৈ ওলাইছোঁ। তোমালোকলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ, কাৰণ তোমালোকে যিটো উদ্দেশ্যৰে, যিটো মহৎ উদ্দেশ্যৰে তোমালোকে আগবাঢ়িছা বা যাবলৈ ওলাইছা, তাত তোমালোকে ভালকৈ সফল হৈ আহা, তাকে কামনা কৰিছোঁ। ধন্যবাদ ধন্যবাদ। বহু কিবা ক'বা নেকি? ভালকৈ যা আৰু ভালে ভালে ঘূৰি আহিম। ভালে ভালেতো ভগৱানৰ কৃপাত, ভোলে বাবাৰ কৃপাত আৰু ঘূৰি আহিমেই আমি। এদিন যাম, নিশ্চয় নিশ্চয় যাম যাবলৈ আমি চেষ্টা কৰিমেই। এদিনে গ'লোঁ, কেৱল কি আছিল, ক'ত গৈছিলোঁ? শিলডুবি। বন্ধুসকল, আমি আহি মাটিয়া, এইখন মাটিয়া বজাৰ হয়। মাটিয়া বজাৰ আজি মানে সাপ্তাহিক বজাৰ চলি আছে। এনেকৈ সাপ্তাহিক বজাৰখন আমি এৰিলোঁ আৰু ৰখিছোঁ ইয়াতে। আমি এনেকৈ ৰেষ্ট হাউচত আছোঁ, নিৰ্মল আহি পোৱা নাই, নিৰ্মলক ৰখি আছোঁ। মাটিয়াত আছোঁ এনেকৈ ৰখি থাকোঁতে নিৰ্মলৰ এণ্ট্ৰি হৈ গ'ল। সৌ আছাক নিৰ্মল আহিছে, এতিয়া গাড়ীত বহিম। অ' নিৰ্মল, তামাম বেছি লগাইছা দেই। ক'ত যাবি, কি কথা, দুআষাৰমান কৈ দিয়া। আমি এতিয়া গৈ আছোঁ। আজি হ'ল শাওণ মাহৰ চতুৰ্থটো সোমবাৰ। শাওণ মাহৰ চতুৰ্থ সোমবাৰ। আমি গৈ আছোঁ মহা মৃত্যুঞ্জয় মন্দিৰ, নগাঁও। চ' বন্ধুসকল, এনেকৈ আমাৰ লগত জড়িত হৈ থাকক। নগাঁও মহা মৃত্যুঞ্জয় মন্দিৰটো আমি চাবলৈ যাম, আপোনালোককো দেখুৱাম। চ' এনেকৈ বলক, আমি যাত্ৰা কৰিলোঁ। আৰম্ভণি চন্দেশ্বৰ মন্দিৰটো এৰালোঁ। জয় ভোলে বাবা। ভোলে বাবাক সেৱা এটা কৰি কেনে আমি যাত্ৰা কৰিলোঁ। আমাৰ লগত মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ সাজু হৈ থাকক। আমি এনেকৈ আহি দুধনৈত কিবা চলি আছে না, দুধনৈ কলেজ পালোঁ। দুধনৈত কি চলি আছে? সোণালী জয়ন্তী চলি আছে। তাৰমানে 50 বছৰ মানে ক্লিয়াৰ দুধনৈ এইখন মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়। চ' দুধনৈ মহাবিদ্যালয় এৰালোঁ। এতিয়া আমি দুধনৈ পাম, দুধনৈ চাৰিআলি। এইটো হৈছে বন্ধুসকল দুধনৈ চাৰিআলিৰ পুলিচ পইণ্টটো হয়। ফাৰ্ষ্ট টাইম মানে আমাৰ গাড়ীত তেল নাই, তেলটো আমি ভৰাই ল'ম। তেলটো লৈ যাম এতিয়া, বলক। বন্ধুসকল, এইটো হৈছে পলিউশ্যন চেণ্টাৰ। মানে আপোনালোকৰ গাড়ীখন, বাইকখনৰ যদি আপোনাৰ পলিউশ্যন চাৰ্টিফিকেটখনৰ যদি ডেটটো ফেইল হয়, তেতিয়াহ'লে আপোনালোকে সাৱধানেৰে এনেকৈ তেল ডিপুবিলাকৰ ওচৰত মানে পলিউশ্যন চেণ্টাৰবিলাক পাব, তাত এনেকৈ বনাই ল'ব। চ' বলক বন্ধুসকল, আমি আহি মানে কি বনবাসী মন্দিৰটো পালোঁ। নিৰ্মলে মানে হঠাৎ গাড়ীখন ৰখি দিলে। কিয় ৰখি দিলে তাৰ পিছতহে গম পালোঁ। দান পাত্ৰত কিবা এটা দান কৰিব মানে মালৈ। চ' বনবাসী মন্দিৰ যদি আপোনালোকে আহিব বিচাৰে, দুধনৈত আহিলে সুধিব বনবাসী মন্দিৰ ক'ত আছে। খুব ধুনীয়াকৈ এই মন্দিৰটো বনাইছে, বহুত ডাঙৰকৈ বনাইছে। চ' আপোনালোকে আহিব। বাহিৰ ভাগটোৱে কিমান ধুনীয়া লাগে, ভিতৰ ভাগটো আৰু বহুত ধুনীয়া। চ' এনেকৈ আহিব। ইয়াৰ পৰা আমি এতিয়া যাম। বাই বাই। চ' আমি বনবাসী মন্দিৰ এতিয়া এৰালোঁ। এতিয়া আমি গৈ থাকিম, কিমান দূৰ পাৰোঁ আমাৰ লগত বলক। বন্ধুসকল, প্ৰথমতে সোমোৱা যিটো তেল ডিপু আছিল, সেইটোত মানে তেল নাছিল। এতিয়া আমি 2 নম্বৰ এটা তেল ডিপুত সোমাইছোঁ। ইয়াতে মানে আমি তেলটো ভৰাই ল'ম। কাৰণ কিয়, কোনে জানে ইমান দূৰ যাম, তেল কেতিয়া ক'ত শেষ হয়। চ' আপোনালোকেও যদি ক'ৰবাত যাবলৈ ওলায়, প্ৰথমতে তেলটো ভৰাই ল'ব, কাৰণ সাৱধানে থকাটো ভাল। চ' এনেকৈ বলক মহা মৃত্যুঞ্জয় মন্দিৰলৈ। আজি আমি দেখুৱাই আছোঁ মহা মৃত্যুঞ্জয় মন্দিৰ। নেক্সট সোমবাৰ আৰু নেক্সট সোমবাৰ আমি দেখুৱাম বাবাধাম। ত' কামিং চুন বাবাধাম। অ'কে। বাবাধামটো যামেই, তাৰ আগতে আহি আমি এটা শিৱ মন্দিৰত ৰখিছোঁ। চ' এইটো শিৱ মন্দিৰটোৰ নাম কি, ক'ত আছে, সম্পূৰ্ণ কথা কৈ আছোঁ। খুব ধুনীয়া এটা মন্দিৰ দেখি ৰৈ গ'লোঁ। চাওক, যমুনেশ্বৰ শিৱালয়, খুব ধুনীয়া মানে আকৰ্ষিত এটা মন্দিৰ। সেইকাৰণে আমি ৰখিলোঁ। ক'ত আছে দেখাই আছোঁ। বন্ধুসকল, এই শিৱ মন্দিৰটোৰ লগত এটা হনুমান মন্দিৰো আছে। সকলো দেখাই আছোঁ, চাই থাকক। ত' বন্ধুসকল, আমি এতিয়া আহি পালোঁ যমুনেশ্বৰ শিৱালয়। এইটো বকো পালোঁ, যমুনেশ্বৰ শিৱালয়। এইটো হৈছে হনুমান মন্দিৰ। ত' এনেকৈ অকণমান আপোনালোকক মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম।
এইটো হনুমান মন্দিৰ ন ইয়াতে সোমবাৰ দিন মানুহ কেৱল ন এই মন্দিৰটোত কেৱল সোমবাৰে বহুত মানুহ হয় চ' প্ৰথমতে আমি পূজা দিবলৈ কিবা অলপ লওঁ শিৱ মন্দিৰত ৰখিলোৱেই যেতিয়া বাবাৰ চৰণত চাকি এগছি নজ্বলালে ঠিক হ'ব জানো সেইকাৰণে ল'ম বুলি ভাবিছোঁ নিৰ্মলে মালটো উলিয়াই আছে চ' এনেকৈ এখন থাল ল'ম এইয়া থাল কিনা হৈ গ'ল দুগছি ক্ষীৰ চাকি এপেকেট ধূপ লৈ বাবাৰ চৰণত সেৱা এটা জনাওঁ তাৰপিছত ইয়াৰ পৰা গুচি যাম বিদ্যা কৈছোঁ ভোলে বাবাৰ বহুত কৃপা আছে ভোলে বাবাৰ পৰা বিচাৰিলে মই পাওঁ মই মানে বহুত ভোলে বাবাৰ পৰা কিবা কিবি বিচাৰিছিলোঁ আজিলৈকে নোপোৱাকৈ থকা নাই সেইকাৰণে মই ভোলে বাবাক বহুত বিশ্বাস কৰোঁ চ' এনেকৈ ভোলে বাবাক সেৱা কৰা হৈ গ'ল জয় ভোলে বাবা বন্ধুসকল পূজা দিয়া হৈ গ'ল যিখন গেটেৰে বাহিৰলৈ ওলাই সেই গেটখনৰে বাহিৰত ওলাই আহিলোঁ এতিয়া আমি গাড়ীত বহিম তো বন্ধুসকল আমি এইটো বকচিত মন্দিৰৰ পৰা আমি এতিয়া ওলালোঁ এনেকৈ ভোলে বাবাৰ পৰা আশীৰ্বাদটো ল'লোঁ চবলক মই এতিয়া এটাই কথা ক'ব ওলাইছোঁ এইটো মন্দিৰত মই এবাৰ আহিছিলোঁ মই ফেমিলি লৈ আহিছিলোঁ এইটো মন্দিৰৰ সৈতে মই বহুত এটা স্মৃতি জড়িত হৈ আছে স্মৃতিটো কেতিয়াবা কম নিশ্চয় ঠিক আছে ঈশ্বৰ কিয় মন্দিৰৰ ভিতৰত কিয় নেগিলি মই মন্দিৰৰ ভিতৰত নগ'লোঁ দিয়ক হা মনে নগ'ল যাব মনে নগ'ল ঠিক আছে আমি ভোলে বাবাৰ ভক্ত আমি যামেই জয় ভোলে বাবা তো গাইছ আমি আহি পালোঁ কি ছয়গাঁও পালোঁ আমি কেইটা বাজিল চাচোন 11টা বাজিল আমি কেইটাত 9টা বজাত ওলাইছিলোঁ এতিয়া ছয়গাঁও গুৱাহাটী পাম আৰু মোটামুটি আৰু 1 ঘণ্টামান লাগব গুৱাহাটী পাওঁতে তো চাই থাকক এয়াই হৈছে ছয়গাঁও বন্ধুসকল বৈদ্য যাম খানা বা ছয়গাঁৱত এনেকা যাম মোটামুটি 30 মিনিট পিছতে ৰিলেক্স পালোঁ আমি ফাটাফাটি খাতৰা যাম নিৰ্মলে মানে কণ্টিনিউ এচি খাই থাকে খালি এচি খাই মোৰ এচি খোৱা অভ্যাস নাই মানে মই ইমান ভাল নাপাওঁ এচি খাই মানে ফেনৰ হাৱাটো খাওঁ কিন্তু ইমান এচি ভাল নাপাওঁ এচি খাই কি হ'ল অলপমান মাতটো বহি যায় নহ'ল কি কৰিম আৰু এনেকৈ দিলোঁ আৰু বেয়া নাপাব চাওক ভিডিঅ'টো বগাকণ খুৱাম তোমাক কালাকণ নাপালোঁ নিৰ্মলৰ কি খক ধৰছে কালাকণ বোলে খাবই খাম আজি মই খাম কালাকণ এই যে বস্তুটো কালাকণ বস্তুটো কিন্তু বগা কিয় বগা নামটো কলাকণ কোনে যে কি নাম থয় না মিঠাই গুৰ মিঠাই ইমান ভাল মিঠাই নামটো কিয় ইমান বেয়া এই কালাকণৰ দোকান নহয় এইখন নহয় কালাকণৰ দোকান ক'ত আছে ৰে মিৰ্জা চলো চলিয়ে শুৰু কৰতে হে আজি ভালকে কালাকণ খুৱাম চব বিচাৰি মিৰ্জাৰ পৰা কেইটামান কালাকণ আনিলোঁ নিৰ্মলৰ কাৰণে এইয়া আহি গ'ল কালাকণ নিৰ্মল খুচি না খুচি হৈছা ই যে কালাকণ খা না দে ক'ত থ'ম মালটো ফ্ৰিজত না ঠিক আছে তো বন্ধুসকল সকলোৰে বোলে ভোক লাগিছে এনেকৈ আমি ইয়াত কি হোটেল পাকঘৰ ফেমিলি ধাবা পাকঘৰ ফেমিলি ধাবাত আহিছোঁ এচি খাই বাহিৰত ওলালে জুই উঠে একোৰা দপকে জুই উঠে বিশ্ব ৰেডি বাবা আমি অলপ কিবা খাই ল'ম বুলি ভাবিছোঁ কি খাবি তই কি খাবি হা এই বোলে ৰুটি খাব মই ভাই নিৰামিষ মোৰ শাওণ মাহ পালন কৰোঁ মই মাছ মাংস একো নাখাওঁ কিবা কিবি খাম নৰ্মেল বস্তু এইকেইটাক চা না এইকেইটা আগতে সোমাইছে খাবা নাপাওঁ ভোক লাগছে খাবিতো কি খাবি তই বাপু হে চবেই ৰুটিয়ে খাবি দে এই মালটো মোক দিবি হে মোৰটো পাহৰি গৈছোঁ আপোনালোকে যদি আহিব পাৰে পাকঘৰ ফেমিলি ধাবালৈ খুব ধুনীয়াকৈ বনাই থোৱা আছে পাকঘৰ ফেমিলি ধাবাত ৰুটি চুটি খোৱা হৈ গ'ল এতিয়া ৰুটি চুটি তাৰ পৰা খাই আহিলোঁ আহি কেনে এনেকৈ গৈ আছোঁ সকলোৰে মানে ভাগৰ লাগিছে টোপনি লাগিছে কাৰণ আমাৰ তাৰ পৰা নগাঁও মানে যিটো মৃত্যুঞ্জয় মন্দিৰ তালৈকে 300 কিলোমিটাৰ হয় চ' এনেকৈ সকলোৱে ভাগৰি পৰিছে গাড়ীত অহাটো সকলোতকৈ ডাঙৰ ভাগৰ যেন লাগে আপোনালোকৰ কেনে অনুভৱ শ্বেয়াৰ কৰি দিব কমেণ্ট লিষ্টত বন্ধুসকল আমি আহি দীপৰ বিলটো নাপাওঁতে যিটো ট্ৰেইন লাইন অহা যোৱা পথ আছে সেই পথটো আমি আহিছোঁ এইটো বন্ধ আছে ৰখিছোঁ চাওক ট্ৰেইন আহি গ'ল ট্ৰেইন নহয় মানে সৰুতে আমি এটা কথা কৈছিলোঁ ৰেল গাড়ী চ' আপোনালোকে সৰুতে
কি কৈছিল ট্ৰেইন কৈছিল নে ৰেলগাড়ী কৈছিল চ' কমেণ্ট লিষ্টত কমেণ্ট কৰি জনাব চাওক ৰেলগাড়ীবোৰ দেখিলে কিবা ভাল লাগে আপোনালোকৰ কেনে অনুভৱ শ্বেয়াৰ কৰি দিব কমেণ্টত চাওক না খুব ধুনীয়া লাগে ৰেলগাড়ী জক 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 ৰেলগাড়ী যায় কবিতাটো পাইছে আপোনালোকে নিশ্চয় বন্ধুসকল এতিয়া আমাৰ ট্ৰেইন অহা যোৱা লাইনটো এতিয়া পথটো আমাক খুলি দিব এতিয়া আমি যাম আগে আগে পুলিচ মামাহঁতে গৈ আছে পিছে পিছে আমি এইটো হৈছে ট্ৰেইন লাইনটো খুব এটা ইণ্টাৰেষ্টিং কথা বন্ধুসকল এই দীপৰ বিলটোত সদায় মানুহ ইয়ালৈ আহি থাকে কিয় আহে মানে কোনোবাই চেলফি উঠিব আহে মানে ফটো চটো উঠিব আহে চ' সদায় মানে মানুহ দেখা পাবই আপোনালোকে যদি এই দীপৰ বিলত আহে সদায় মানুহ দেখা পাবই মানে ছাইডত মানে কিনাৰত চ' আমিও এনেকৈ ৰখিবলৈ চেষ্টা কৰিম কোনোবা এটা ছাইডত ৱাও চাওক না কি ধুনীয়া লাগে এয়াই হৈছে দীপৰ বিল চ' আমি অকণমান ছাইডত ৰখিম আমিও ফটো চটো উঠি ল'ম সকলোৱে উঠে যেতিয়া আমি উঠিম অলপমান ৰেষ্ট কৰিম হাগা মোটা কোনে কি কৰে কৰি লওক দীপৰ বিল পালোঁ দীপৰ বিলৰ পৰা আমি এতিয়া যাম এয়া চাওক দীপৰ বিল আমি এৰিম আৰু তো বন্ধুসকল এতিয়া ভাত খাব যাম সকলোৱে ভাত খাব বোলে ইয়াতে লগ মাৰছা এতিয়া আমি ভাত খাব গৈ আছোঁ কি ঘৰচক আৰক্ষী থানাত ভাত খাবি নেকি হে আৰক্ষী থানাত ভাত খাবি তই তো এইকেইটা ভাত খাব গৈ আছে এতিয়া গড়চুকত ভাত খাম আমি গড়চুকত কি লাইন চা না খাবৰ কাৰণে কি লাইন ধৰিছে গোটেইকেইটা হোটেল আমি বিচাৰিয়ে পোৱা নাই হোটেল বা ক'ত আছে নিৰ্মল ক'ত আছে ৰে হোটেল হোটেল কাহা মিলেগা বিদ্যা কৈছোঁ হোটেল বিচাৰি বিচাৰি পাগলা হৈ গৈছোঁ নিৰ্মলে ক'ত চব্জি দোকানৰ মাজেৰে ক'ত মাছ দোকানৰ মাজেৰে এনেকৈ লৈ আহি 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 অৱশেষত মাছ দোকানৰ কাষত এখন হোটেল বিচাৰি পালোঁ ফাইনেলি হোটেল পালোঁ এখন একদম গাঁৱলীয়া হোটেলৰ দৰে এখন পালোঁ তো ইয়াতে আমি ভাত খাম এতিয়া হোটেল বিচাৰিলোঁ নাই নিৰ্মল বহুত বিচাৰিলোঁ গাঁৱলীয়া হোটেল বস্তু মই চিনি পোৱা নাই মই চ' ভাত আহি গ'ল চবে খোৱাত ব্যস্ত নিৰামিষ খাম তাৰমানে নিৰামিষ তই কি খাবি নিৰামিষ চব চব নিৰামিষ ফাইনেলি বন্ধুসকল ভাত খাই আহিলোঁ বহুত গৰম গুৱাহাটীখন এনেকুৱা গৰম আমাৰ গাঁওখনৰ নিচিনা ক'ত হ'ব উপায় নাই গুৱাহাটীত ৰখি ভাত খালোঁ ভাগৰ লাগি গ'ল আহোঁতে আহোঁতে বলক আমাৰ লগত এতিয়া
বন্ধুসকল মানে ঘুমটি টোপনি লাগি আছে। নিৰ্মল চাহ খাব ৰখিছে এতিয়া। নিৰ্মল চাহ খাবি নে কি খাবি? কি খাম কি আছে এনেকৈ অলপমান চাহ খাই লওঁ। সকলোৰে মানে টোপনি লাগিছে। বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ, টোপনি লাগি গৈছে বাটেৰে। বলক চাহ খাবলৈ চেষ্টা কৰোঁ, অলপমান চাহ খাওঁ। মেইন ৰাস্তাৰ কাষতে এইখন এনেকা সৰু চাহৰ হোটেল আছে। আপোনালোকে যদি আহে মেইন ৰাস্তাৰ কাষতে মানে এইখন হোটেল পাব। এনেকুৱাকৈ চাহ খাব পাৰিব। মানে এই ঠাইডোখৰৰ নাম হৈছে দেওহালী না কি কয়, দেওহালী বুলি কয়। এই ঠাইডোখৰত এনেকৈ সৌখন গাড়ীখন আমি তাত থৈ দিছোঁ। দেওহালীত আপোনালোকে ৰখি কেনে এনেকৈ চাহ খাব পাৰিব, ৰিলেক্স হ'ব পাৰিব। গাড়ীখনত এতিয়া যাম আমি, বলক। চব গাইজ দেওহালী বুলি কয়, দেওহালী ঠাইডোখৰ। এই ইয়াতে চাহ খালোঁ, এতিয়া যাম আমি। বন্ধুসকল আজি বহুত ৰাস্তাত মানুহ দেখি আছোঁ। মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছে চাগে, এইবিলাক বহুত দূৰৰ পৰা আহিছে। তো এনেকৈ সকলোৱে গৈ আছে, তো আমিও এনেকৈ গৈ আছোঁ। চাই থাকক আমাৰ লগত। চাওক এনেকৈ খোজকাঢ়ি গৈ আছে ইহঁতে। নাজানো কিমান দূৰৰ পৰা আহিছে ইহঁতে। আমিতো গাড়ী লৈ গৈ আছোঁ। আমিতো ইমান দূৰ, আমিও 300 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। এইটো জন্মত নহ'ব 300 কিলোমিটাৰ খোজকাঢ়ি মৃত্যুঞ্জয় মন্দিৰলৈ আহিবলৈ। অহা জন্মত যদি পাৰোঁ নিশ্চয় আহিবলৈ চেষ্টা কৰিম। বন্ধুসকল বলক মৃত্যুঞ্জয় মন্দিৰলৈ ইহঁতৰ লগত কেনেকৈ খোজকাঢ়ি গৈ আছে, আমি গাড়ীৰে গৈ আছোঁ। তাত গৈ দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ দৃশ্য। চাওক না কি ভক্ত, বাবাৰ ভক্ত। জয় ভোলে বাবা। ৰাস্তাত এনেকৈ থাৰ দেখা পালে মানে কি ডিম্পুদালৈ মনত পৰে। ডিম্পুদাই মানে থাৰখন এনেকৈ মানে এডভাৰটাইজ কৰি দিলে। চ' এটা বেলেগ লাগে, মজা লাগে দেই থাৰখন দেখিলে। আমি আহি ৰহাত ৰখিছোঁ, সাজিত মাৰুতি ৱৰ্কশ্বপ এইখনত। তাৰমানে আমাৰ গাড়ীখনৰ মবিলটো কমি গৈছে। নিৰ্মলে চোৱাই নাছিলে মানে মবিল আছিলে নে নাই। এতিয়া মবিলটো ঢালি ল'ম। এনেকৈ 2টা মবিল লৈছোঁ। নিৰ্মলে এতিয়া গাড়ীত মবিলটো ঢালি ল'ব। কি কৰিবা, গাড়ীৰ মবিলটো শুকাই গ'ল, উপায়টো নাই। মবিল চবিল ভৰোৱা হৈ গ'ল। নিৰ্মল গৰম উঠি গ'ল না, AC খাই আহিছে গোটেই ৰাস্তাটোত। কণ্টিনিউ AC অন, কণ্টিনিউ। চাওক AC অন। মানে কি মবিলটো নথকাৰ ফলত আমাৰ গাড়ীখন মাজে মাজে বন্ধ হৈ গৈছিল। এতিয়া মবিলটো ভৰোৱাৰ পিছত এবাৰতে ষ্টাৰ্ট হৈ গ'ল। চ' এবাৰ ঠেলিব লগা হৈছিল মাজতে, সেইটো কোৱা নাছিলোঁ, এতিয়া আপোনালোকক ক'লোঁ। খুব মানে ইণ্টাৰেষ্টিং মানে এইটো আমাৰ জাৰ্ণিটো হৈছে আজি। চ' তাত গৈ কি হ'ব আৰু দেখাই আছোঁ আপোনালোকক। এনেকৈ জড়িত হৈ থাকক আমাৰ লগত। চব বলক বন্ধুসকল, আমি নগাঁও পাম কিছু সময় পিছতে। 12 কিলোমিটাৰ আছে। মই এনেকৈ চাইনবোৰ্ড চাই গৈ আছোঁ। বন্ধুসকল আৰু 19 কিলোমিটাৰ আছে মৃত্যুঞ্জয় মন্দিৰ পাবলৈ। আহি ভাগৰি পৰিছোঁ গাড়ীত বহি। নিৰ্মল, ৰাতিটো ক'ত থাকিম বুলি ভাবিছা? ৰাতিটো মন্দিৰতে থাকিম বুলি ভাবিছোঁ। বন্ধুসকল ৰাতিটো আমি মন্দিৰতে থাকিম, বাবাৰ চৰণত। মৃত্যুঞ্জয় মন্দিৰটোত যাই আমি তাতে থাকিম। প্লেচটো কেনেকুৱা চাই চিতি আমি এনেকৈ থাকিবলৈ চেষ্টা কৰিম। কিমান দূৰ সম্ভৱ হয়, থাকিব পাৰিম না? নিশ্চয় পাৰিম। বাবাৰ দৰবাৰত আহিছোঁ, বাবাই নিশ্চয় এইখিনি সুবিধা কৰি দিব। 300 কিলোমিটাৰ আহিলোঁ মৃত্যুঞ্জয় মন্দিৰ চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। যিসকলে দেখা নাই আৰু যিসকলে দেখিছিলোঁ তেখেতসকলৰ কাৰণে ভিডিঅ'টো নহয়। আমি ড্ৰেছ আপ কৰা নাই, কিন্তু আমি মন শুদ্ধ, আমাৰ মন পবিত্ৰ। মই ভাবোঁ কি বাবাৰ দৰবাৰত আহিলে কোনো ড্ৰেছ নালাগে, কোনো একো নালাগে, কেৱল মনটো শুদ্ধ কৰি লৈ আহিলে হ'ল। হয়নে নহয় নিৰ্মল? চাব খুজিও নেদেখো মই লগৰ তুমি নগৰ ক'বা আহিছা। নগাঁও বুলি আহিলোঁ আমি। 300 কিলোমিটাৰ অতিক্ৰম কৰি আহিলোঁ।
মৃত্যুঞ্জয় মন্দিৰটো চাবলৈ তাত বোলে বহুত ওখ শিৱলিংগ আছে কিমান ফুট হ'ব কিমান মিটাৰ হ'ব জানা নেকি বহুত ওখ মই কিন্তু নাজানো কিমান ওখ কিমান মিটাৰ কিমান দীঘল গ'লেহে গম পাম আৰু আপোনালোকক সেইটো ডিটেইলছখিনি দিবলৈ চেষ্টা কৰিম কিমান ওখ কিমান ফুট কিমান দীঘল কিমান ডাঙৰ এৰিয়া সকলোখিনি তথ্য দিম আপোনালোকে এই ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ বন্ধুসকল এইকেইটাক দেখিছে বাৰ বাৰ নুমে হোটেল দেখিলেই নুমে কেৱল চাহ খাব বিচাৰে চালা ৰাগ কককেইটা খাওঁ খাওঁ কৰি থাকে হোটেল দেখিলেই নুমে কি খাবি এনে এনেই বৰ্তমান যি পাম কিমান চাহ খাওঁ আকৌ ৰাস্তাত ডায়েবেটিছ ভৰ্তিও বহুত চাহ এইটা হৈছে আমাৰ মেইন চাহৰ দাম এই ঠাইডোখৰত ৰখিছোঁ এই ঠাইডোখৰৰ কি নাম আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব চ' এনেকৈ এখন বাইদেউৰ মানে হোটেলত ৰখিছোঁ বাইদেউক এনেকৈ চাহ বনাব দিছোঁ চাহ খাম আৰু ইয়াৰ পৰা যাম